फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आशा करूँ आपनालोक सकले बहुत बहुत भाले आछे। आज र'दটো देखिছে ना किमान चुकाके ओलाइছে নহয়। उठिलो सोनकाले आज सोनकाले माने अकमान देरिये हल बेलिये उठाले आज जन्माष्टमी आछे आपनालोके भिडिओটো केতিয়া पाय नाजानो आर मोर चुला भज देखिছে ना गरमत की पिन्हु कि निपिन्हु के फटा चुलाटोके फटा आज लोके लाइटটো गुसि गल এটা राति শুই থাকোতে প্ৰায় 1 মান বজাত লাইটটো গুছে নমা 1 মান বজাত গৈছে তাৰপিছৰ পৰা টোপনি নাই যিমান অশান্তি পালো তাৰপিছত মই 4 মান বজাত উঠিলো তাৰপিছত আকৌ শুই থাকিলো 7 মান বজাত এতিয়া আকৌ 8 মান বজাত উঠিছে 7টা 14 লাইট আহিছে তাৰপিছত খুলো তাৰপিছত কদু টোপনি ধৰিব তাৰপিছত হার পালো আৰু এতিয়া হারবান মানে এজনী সুইটিক লগে নামটো কব শিকাই আছো তাই দেতা বা এনেকে কৈছে তোমাৰ নামটো কি কইনে হ কি সুইটি আৰু দেখিছে না মোৰ উঠৰ তিলটো অকন আগতকে জিলিকিছে আগতে যে মুঠে নিজিলিকে লকে এতিয়া জিলিকিবলৈ লৈছে মই বহুত হেপি কাৰণ উঠৰ তলত তিল থকা চলিব দেখি বহুত ভাল লাগে মই সেইকাৰণে মোৰ ভাগৰ আছে কিন্তু নেদেখে সেইটো এটা দুখ থাকিও নথকা দুখটো বেছি নহয় জানো নাথাকিলে নাই একো নাই যদি থাকিও নাই তেনেকুৱা নিচিনা হৈ আছিল তেও বুলি ইমান ধৰিব নোৱাৰি অকনমান ওচৰলে ইনহে ধৰিব পাৰি হয় না তেনেকুৱা বস্তুৱে হক বা মানুহে হক কোনো প্ৰয়োজন নাই যেটো থাকিও নাই ৰেজনী আমাৰ মৰমৰ ছোৱালী আৰু কামবোৰ কৰিবলৈ আৰম্ভ কৰি দিও বলক বাল্টিংটো ইমান আইৰন দেখিছে না আমাৰ এফালে লেতেৰা নহয় দে এবুচক আইৰন লাগি এনেকুৱা ৰং ধৰি যায় টিবলৰ পানী পৰি এতিয়া মই টেপৰ পানী আনিছো অকমান চাহ মিক্স কৰি দিছো মলমলাই থাকিবলৈ এই ডেটলটো কিবা এটা যে দিয়ে পকাত হেতু নাই কিয়া হৈ গল হেকানে মবলো অকমান চাহ হকে মিক্স কৰি দিও কমফৰ্ট মজা একদম গুনাই থাকে আৰু ঘৰটো মুছি লৈ বুলিছ না এৰালে মুছিতে পাই যাব আজি পটাপট মুছু লেটা বুলি না ভাবিবা এতিয়া সময় কেটা হল গম পাইনে সময় হল 12টা বজা ভাত খাবৰে হল আৰু মায়ে বনাই আছে ইমান গৰমত আমাৰ আকৌ গেছত দিয়া ভাত নাখাও খাই বেয়া পাও সেইকাৰণে জুইত বনাইছে তাৰ পিছত বাকি আলুবোৰ বইল কৰিব কুকাৰত এতিয়া ঘটকপন্ন হৈ আছে তাৰ পিছত মাক মই ৰখি থাকিব লগিয়া হৈছে বান্দৰ ইমান ওলাইছে আৰু মোৰ ফুলবোৰ আগফালে ধানো মেলি দিলে ফুলবোৰো ৰখা হল ধানবোৰো ৰখা হল আৰু আগফালে তাৰমানে চোতালখনত দিবলে গুটে বালি আৰু মই বহি ৰখি আছো বিছনাত চকিয়াত যে সৰু পোকবোৰ ওলাইছে সেইকাৰণে মই ঘৰ ভিতৰলৈ যাবলৈ দিয়া নাহাৰি আছো সেইখন চকিতে বহি পেলাই ৰখি আছো ধানখিনি আৰু লগতে এই আমাৰ জিকা ভুলখিনি ৰখি আছো কান বান্দৰ কোন সময়ত ওলাই যায় ঠিকানে নাই বান্দৰ ইপাৰ হিপা হৈছে দিছে ওয়া বান্দৰ চিঞৰ শুনিছে না শুন ও এখনে কাজিয়া লাগিছে নি বাও লাখতি লৈ গৈ সুইটি জনে ভাল ভয় খালে সুইটিক লৈ আহিলোকে ললেকে যিখানে হুলস্থুল কাজিয়া লাগিছে মোৰ যে মাতটো ভাগি থাকিলে আজি টোপনি ক্ষতি কৰি তেইছানে পাৰ্দাটো মিলি গল পুৰা পাৰ্দাই নাই মুখত মিলি যাব ক'ব আৰু জন্মাষ্টমী দিনাখন দেখোন ৰুটিন লাই ভাত উলিয়ালে তাকো বুট দালি বুটহে আহিছে মটৰ কেতিয়াবা ভুলকে ওলাই যায় আৰু কি ন মা কৈছে জন্মদিনত বোলে হেনো খাবহে লাগে বোলে হেনো বল ভাত খাই নিম সেইটো হয় পিছে আমাৰ দেখোন জন্মদিন পাতিলে মাছে মঙহে দকচি খায় ধুন সেইটো হয় বাৰু মই ভাতকেইটা খাই লওঁ তাৰপিছত লগ পাই আছোঁ মই খোৱাৰ ৰুমলৈ গুচি আহিছোঁ কাৰণ ফেন লৈ একদম গৰমত খাব নোৱাৰি দেই এইখিনিতে খাব পাৰে আৰু বিশেষকৈ আমাৰ বান্দৰৰ ঘৰত পাকঘৰটো ভালকৈ বনোৱা নাই যে বান্দৰ সোমাব বুলি বহুত ভয় লাগে আৰু চুইটিক তেনেকৈ খাই দিব লাগিব বিচাৰিলে দিছে না ভাতকেইটা খাই লওঁ পিটিককৈ ধুনীয়া
খাই সকল মই ভাবিছিলোঁ মায়ে কৈছিলে বইল ভাত বনাব বুলি, তাৰপিছত মায়ে কৈছে জন্মদিনত খাবহে লাগে, আমাৰ বোৰৰ জন্মদিন পাতিলে মাছে মাংসই খায়, কিন্তু কৃষ্ণৰ জন্মদিনত মাছ মাংস খাব নাপায়, কিন্তু এনেকৈ তেল মৰা খাব পাৰে বুলিহেন। তাৰপিছত আৰু মইতো ভালেই পালোঁ, কাৰণ মইতো বইল ভাত খাই বৰ এটা ভাল নাপাওঁ। তাৰপিছত মই খালোঁ টেবলেটটো বিচাৰিয়ে পোৱা নাই। এইটো মোৰ ভিটামিন ই কমিছে, কাৰণ মোৰ ভাগৰ ভৰিবোৰ সিয়া মাৰি ধৰে, তাৰ সিয়া মাৰি মানে এই কলা ফুলৰ ওচৰ সেইটো টানি ধৰে, ভিটামিন ই কমিলে হয়, সেইকাৰণে দিছে। তাৰপিছত এয়া মুখৰ গুটিবোৰ দেখিছে নহয়, সেইবোৰ ভিটামিন ইয়ে লক্ষণ, আৰু যদি কাৰোবাৰ চুলি সৰাই বা মুখত গুটি উঠে ভিটামিন ই কমিলে হয়, আৰু মাংস জিনে তেনেকুৱা ধৰণৰ আৰু ভিটামিন ই টেবলেট এটা খালেতো 2টা হৈছেহে। আৰু এজনী আমাৰ চুইটি দেখিছেনে কেনেকৈ কৰি আছে, গুটি অথনিৰ পৰা কৰিয়ে আছে। ভাত খাই দিলে মায়ে, আৰু মায়ে একদম আমি ক'ত কেনেকৈ বহি আছোঁ দেখাইছোঁ ৰ'ব। বহি আছে একদম ভৰি হাত মেলি, আৰু ফেনখন লগাই লৈছোঁ, আৰু মই এইখিনি কৰিডৰটোতে বহি চাই আছোঁ। থাকোঁতে আজি গধূলি হৈ গ'লগৈ, আৰু মই ধূপ চাকি জ্বলাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ভগৱানৰ ওচৰত সেৱা কৰি আপোনালোকৰ সকলোৰে মংগল হওক যাতে।